guys, welcome back to our channel. Our channel, more channel. Welcome back to our channel guys. আৰু আজি আমি হাজি কেছি ওলাইছো তো ৰংঘৰ যাবৰ কাৰণে ইমান বেছি হাজবা নালগিছিল যেন পাইছো কিন্তু লগজোখতকৈ বেছি হৈ গৈছে এৰ আৰু অলপ বেছি হৈছে ও প্লিজ তাৰ পাছত ইটা আমি ৰংঘৰ যাম আৰু ৰংঘৰত ইটা ৰিক্সা সিক্সা উঠি যাম 2 কিলোমিটাৰ মান হ'ব ৰংঘৰ আৰু তলাতল ঘৰ মেইন কথা তো আমি ইটাক লাগি টিকেট কটা নাই কিন্তু আজি যাম আমি কিন্তু টিকেট কটা নাই তো গাইস আমার লগত আমার দরে লক্ষ্যহীন জায়গাত গৈ থাকক আপোনালোকো তো যা মানে লক্ষ্যহীন ভাবে থাকক আমার লগত আমি এতিয়া যাব পাও না নাপা ঠিকটো নাই আমার কোনো লক্ষ্যই নাই টিকেট কাটা তো টিকেট কাটবা যাও যদি পালো গেলো তো আমার লগত বলক আপোনালোক সব আমি টিকেট কাটিব গৈ আছো না না আইএস বিটি তো এইটোৱে চাগে আইএস বিটি হয় দাদা ৰঙিয়ালৈ বাছ আছে নেকি আজি বুজান এছটিচি অফিচটো একদম নলবাৰীৰ এছটিচি অফিচৰ দৰে নলবাৰী গৈছিলোঁ এই অনবৰত আপাৰ লগত কথা পাতি আছে অনবৰত চাওকচোন এই কাৰণ মই ভাল চাই আপাক ক'ত বিচাৰি দিম এই এনেকৈ কথা পাতি থাকে যোনে চেনি দিব তাক চেনি দে ৰিপ্লাই কেনে লাগছে তোৰ বৰ বেজ্জতি কৰিলোঁ না এতিয়া বেজ্জতি কৰিলোঁ না ভিডিঅ'ত আহিলে তো মাৰ জালেগা এনেও দিয়েগা গাড়ীত আপোনালোকে 20 টকা যাই পাব ৰংঘৰ তলাতল ঘৰ কিন্তু আমি ৰিক্সাত যাই আছোঁ পইচা বেছিকৈ দি কাৰণ আমাৰ গাড়ীটো 5টা বজাত আছে তো 5টা বজাত আমি যাই পাব লাগিব মাইকটো নাই গাড়ী যাব নুশুনিব চাগে হৈ যাবা নকৰোঁ আমি 5টা বজাত যাই পাব লাগিব সেইকাৰণে আমি ৰিক্সাত যাই আছোঁ কিন্তু আপোনালোকে 30 টকা দি পেলাই টেম্পোত যাব পাৰে যদি বেছি দিন থকাৰ সময় থাকে আৰু তো বাজেট ফ্ৰেণ্ডলি কি আছিল ইকো ফ্ৰেণ্ডলি বাজেট ফ্ৰেণ্ডলি এৰি দি আছোঁ আমি এডভাইচ বিনামূলীয়া এই যে বেয়া পাইছে মোক ভিডিঅ' কৰি দিছোঁ নাই এই গালি মেলি বেয়া পায় কিন্তু সঁচা কথা অঁ তাতে কি পায় ৰিক্সা পায়নে নাই অঁ প্ৰব্লেমে হ'ল বোলো ঘূৰাব লাগিব 3.5 ঘূৰাব গোটেইখিনি এইটো হৈ গ'ল আপোনাৰ ৰংঘৰ হা এইফালে কাৰেংঘৰ এইফালে জয়সাগৰ 3টা জেগাত আপোনালোকক লৈ যাম আৰু 3টা জেগাই চাবলগীয়া আছে খালি আপোনালোকে বহুত দেৰি নকৰিব বহুত দেৰি এটা এইটো আধা ঘণ্টা এনেকুৱাতো লাগিব ইয়াততো বেছি একো নাই ন এইখিনিয়ে ইয়াৰ ভিতৰত যিখিনি আছে সেইটোৱে কাৰেংঘৰত আপুনি চাবলগীয়া আছে তাত আছে মানে ভিতৰত তাত যাব দিয়ে নেকি তলত মানে আপোনালোকৰ সেই বাটবিলাক বন্ধ কৰি দিলে যিবিলাক বাট আছে সেইবিলাক বন্ধ কৰি দিলে নহ'লে মানুহটো হৰাই থাকিব না সেইটো হয় সেই তাত আছে আৰু জয়সাগৰ আছে পুখুৰীটো চাবলগীয়া 20 টকা কৈছিল এতিয়া কি গোটাইখিনি 400 ঘূৰাব গোটেই 330 ঘূৰাব কিন্তু বস্তুখিনি কাষে এইখিনি কিন্তু তই এটা বেছি টাইম থাকিব নোৱাৰা সেইটোৱে কথা তাত সি টাইম ধৰি দিছি না কিমান টাইম আধা ঘণ্টা ৰখিব এটা তো গাইজ আমি আহি গ'লোঁ ৰংঘৰ কালি ৰংঘৰত গাইজ বিহু হৈ আছে মুকলি বিহু বাট আমি দেখা নাপালোঁ ওপৰত যাওঁ ঠাণ্ডা লাগে ন ভিতৰ বেলেগ ঠাণ্ডা দেখোন এইখিনি হৈছে ৰংঘৰৰ বাকৰি বুলি কয় নেকি ন বাকৰি বা ওপৰত কিহত যাম ক'ত যাম তাক বহিব পাৰিছা আছে এইবিলাক কি হয় মহ দেখোন হয় না ইমান মহ আছে ইয়াতে বাপৰে বহুত ওপৰত ভাল হ'ব এইটো আহিছোঁ আমি ওপৰত আহিছোঁ ৰংঘৰৰ ইয়াৰ পৰা সেইফালে নামটোৰ অৰ্থ বোলে হেৰি কি হৈছিল এণ্টাৰটেইনমেণ্ট হাউচ এণ্টাৰটেইনমেণ্ট হাউচ অফ এণ্টাৰটেইনমেণ্ট বুলি কয় মানে খেলা চেলা হৈছিল চাইছিল তো এণ্টাৰটেইন হৈ গৈছিল
তাকে যাবই লাগিব আমি ফটো তুলি দিওঁ ৰ তই ৰেডি হৈ থাক ফটো উঠাৰ কাৰণে এইগিলাখান কিনি আনছি কাণত সেই কিবা ওলমাই আনছি টি চাৰিটামান মণি মালা আৰু বাহ বাহ তোক মই বৰবাদ কৰি ৰং গছ সেই গ'ল কিন্তু এই গালি সেই গনাই মোৰ ওপৰত তুমি ইমানখিনি ভুলে কৰা আৰু বা চাওঁ মুখখন শুদ্ধ এইটো নহয় নেকি কিবা গোলা ঘৰ লেখা আছে অ আচ্ছা আচ্ছা তলাতল ঘৰ আহিলোঁ আমি আৰু দুটা এপিছডে আহিব চালেই হ'ল খালি আৰু কি আছে এইবাৰ টিকেট কাটবা লাগব চবতে টিকেট কাটবা লাগবই কাটবা এনেই বনাই থৈ গৈছে নেকি ভৱিষ্যতত কামত আহাকে বনাই থৈ গৈছে ৰজাগিলা এইগিলা কিয় বনাই থৈ গৈছে কচোন ভৱিষ্যতত যাতে আমাৰ হেৰিগিলা কামত আহে পইচাটো পায় তো টিকট কাটো কোনটো অ' আছলি কি কৰিবি তই লাগি থাকিব পিষ্টল আকৌ বন্দুক অ' তই মোক ভিডিঅ'টো উঠাই দিলি তে আছলি নকলি সুধি আছা আৰু আমাৰ পুলিচ এটাক তই কি কৰ বা গাইছ তলাতল ঘৰ দেখাই আছো ভিউ চাই থাকক তলৰ ঘৰৰ তলত তুমি যাই ঘৰৰ তলত বেলেগ ঘৰ ওলাব পাৰিবা দেখাই আৰে আছো আগতে বেলেগ সেনকেতো গৈছিল না তলে যাই কিবা বেলেগ ওলাইছিল অ বেলেগ জেগা ওলাই যায় বেলেগ জেগা ওলাই যায় আজিকালি গেটটো বন্ধ কৰি দ্য দিলাক বিউটি আপুনি একদম যাব নোৱাৰে দ্য বিউটি এণ্ড দ্য টেকন'লজি ত' গাইজ এয়াই হৈছে ঐতিহাসিক তলাতল ঘৰ আমি সকলোৱে মানে জানিব বিচাৰোঁ যে তলাতল ঘৰনো কি হয় ইয়াত কিনো আছে চ' ব'লক মোৰ লগত তলাতল ঘৰৰ ভিতৰলৈ যাওঁ আৰু আমি চাওঁ ইয়াত কি ৰহস্য আছে ত' এয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1800 শতিকাত বনাইছিল জনামতে আমি ওপৰলৈ উঠি আহিলোঁ তলাতল ঘৰৰ আৰু এই বোলে ৰ'দ লাগিছে কেবা আহে পিঞ্চি মোতকৈ কম পিঞ্চি কিন্তু বোলে ইমান ওপৰত ভাল লাগে আৰু ওপৰত ভাল লাগিব এনেই আঁঠুটোৰ বেমাৰ হৈছে মই যেনেকৈ দাউৰি আছোঁ কোনোবা জনা বোলে আঁঠু তো গাইজ এই যে মোৰ পিছফালে বেকগ্ৰাউণ্ডত যে আপোনালোকে চাট টাইপ খালী ঠাইখিনি দেখি আছে আগত তাতে খেৰেদি মানে ওপৰত হেৰি দিয়া আছিল আৰু টিং টাইপকৈ দিয়া আছিল আৰু তাতে আগতে বিচাৰ কৰা আছিল যেনেকৈ পঞ্চায়তত আমি কৰা দেখোঁ সেনেকুৱা আৰু কি আন্ধাৰ অ' মাই গড ইকো হৈছে গাড়ী চাউল মই কিবা কৰি আছোঁ ইয়াতে আৰু খুন্দা হৈ আহিলোঁ হেল্ল' তলাতল ঘৰ এতিয়া বলক চাওঁ আহক গাড়ীৰ ভিতৰলৈ তো এইবিলাক যে খিৰিকী দেখি আছে এইবোৰ চব বন্ধ কৰি দিয়া হৈছে চাগে মানে বেৰৰ দৰে দিয়া আছে মেবি বন্ধই কৰিছে আৰু এই দৰ্জাখন চাওক মানে এইখিনি আপুনি দূৰৰ পৰা যেতিয়া চাব যেন ইয়াত শেষ হৈ গৈছে ৱালখন দেখিছেনে দূৰৰ পৰা শেষ হৈ যোৱা যেন লাগে কিন্তু আমি ওচৰৰ ফালে আনাৰ কাৰণে আমি চাইডেৰে যে আৰু এখন দৰ্জা আছে দেখা পাইছোঁ আৰু এই পিনেৰে মানে বাহিৰৰ পুৰা ধুনীয়া সেউজীয়া দৃশ্য আৰু আপুনি মানে লুপ্ত উঠাব পাৰে আৰু সেউজীয়া জেগাৰ আৰু ৰজাই আৰু তেতিয়া টাইমত চাগে তেনেকৈ চাইছিল আৰু এই পিনেৰে গৈ আপুনি ৰাইট চাইডে তললৈ নামি যোৱা চিৰি আছে তলফালে আপুনি যাব পাৰে ইয়াত তলৰ যিখিনি ঘৰ থাকে সেইখিনি মাটিৰ তলৰ ঘৰখিনিকহে তলাতল ঘৰ কয় আৰু ওপৰৰখিনিক কাৰেং ঘৰ বুলি কোৱা হয় তই যা আগত এইবিলাক এইজনী লেখাই থাকে নেকি মানুহবিলাক অমুক প্লাছ অমুক লিখি থৈ গৈছে ন আমি যেনেকৈ আহোমক চাই আছোঁ সিহঁতকো কোনোবাই চাব এইফালে চাওক এইফালে পুখুৰী মাছ চাছ খাইছিল নেকি পুখুৰী চুখুৰী পিছত বান্ধা ব'লক আমি তলাতল ঘৰত তলে সোমাই যাওঁ এইফালে ৰাস্তা বাঢ়ি গৈছোঁ কিন্তু হেৰি বন্ধ আছে ঘৰে যায় বোলে মানুহ গাড়ী হেৰাই গ'লে এইজনী হেৰাই গ'লে গ'ল আৰু মই যাতে নেহেৰাওঁ এইবিলাক সেইটো আছে সেইটোতো যাব পাৰি ব'ল বেছি যাওক না যাওক ৰাস্তা বোলে ৱেইট মই এনেও খোৱা মানুহ তাতে আৰু বোলে
কিমান চাপৰ এটা বস্তু মানে এটা টেকন'লজি আপোনালোকে ন'টিচ কৰক এই যে ইমান চাপৰকৈ যে চিৰিখিনি থৈছে মই মানে ভাবিছোঁ আৰু নিজে মানে তেতিয়া টাইমত যাতে বেছি ওখ মানুহ জল্দি মানে আহিব নোৱাৰে তলত সোমাব নোৱাৰে তাৰে কাৰণে চাগে এনেকৈ দিছিল আৰু চাপৰকৈ চিৰিখিনি ঘৰে তলে তলে ঘৰ সেইকাৰণে ইয়াৰ নাম তলাতল ঘৰ আৰু এইফালে চাওক বাহিৰেও আছে বাহিৰ ফালে সেইটো বেলেগ এটা বিল্ডিং সেইটো বেলেগ এটা বিল্ডিং আৰু ইয়াতে বনাই থৈ গৈছে বাট এটা বস্তু কওকচোন গাইজ ইয়াৰ মানুহবিলাক কি আগৰ দিনৰ বহুত চাপৰ আছিল নেকি বাৰু একদম চাপৰকে বনাইছিল জানা হেৰি মানে কিবা দূৰ গজাই দিছিল বতাহ বৰষুণ চৰষুণ নহয় বাষ্পাৰ কাৰণে চাগে আৰু আচ্ছা আমি তলে আহি পেলাই একদম তলই পাই গ'লো তলে আহি তল পাই গ'লো বেছমেণ্ট আজিকালি বনোৱা এইটো আগতে ওলাই গৈছিল এণ্ডত দেখিছা কি বুদ্ধি আচ্ছা এইখিনি মাটিৰ তল এইবিলাকত এইবিলাক গাঁথা কিহৰ কাৰণে হয় এবাৰ সোমাই যাব পাৰিম সঁচা কি পাম নাজানে আমি লেতেৰা হৈ যাব কি বুদ্ধি আছিল নাচাগে আমাক মজা লাগে তলে তলে মানে লুকাই চুকাই থাকবা লাগিলে তলে তলে চাফা কৰি আছে ইয়াতে এইবিলাক চাফা কৰি আছে গাইছ আৰু ওপৰত মানে আৰু এটা হেৰিত যাই আছোঁ সেইটো ভিতৰত মানে দেখা নাপায় পোহৰ নাই ভিতৰত মানে ভালকৈ দেখা বা গাইছে চাওক ৰ'ব এইটো কি ঘৰ এহঁতৰ মানে কি ঘৰ আছিল এহঁতৰ এটা বেবিছনা সঁচা থাকবা ইচ্ছা গৈছে মোৰ গাইছ ইমান ঠাণ্ডা আহি থাকে ঠাণ্ডা পৰি থাকে পূৰা কৰি ফেলি ইয়াতে আহি কিন্তু ৰাস্তাটো এইকাৰণে বন্ধ কৰি দিছে ঠাণ্ডা গম পাইছে ফিউচাৰত ইউজ কৰিব তো লাভ নহ'ব নাই ফিউচাৰ সিহঁতে বন্ধ কৰা নাই ফিউচাৰৰ মানুহে বন্ধ কৰিছে আকৌ পাহৰি গৈছোঁ আজি এতিয়া বন্ধ কৰা গৈছে মানে মানুহ হেৰি যায় বোলে সোমেলি ইমান বগা আহিছে ভাল লাগিছে থাকি যাওঁ নেকি দুদিনমান তাকেইতো ৰুম চাৰিওফালে ৰুম আছে আৰু বাহিৰত ওলোৱাৰ কাৰণে ৰাস্তা কিন্তু বেলেগ ঠাণ্ডা হয় আমি বাহিৰত ওলাইছোঁ ন মস্ত গৰম কিন্তু ভিতৰত নাই ৰিক্সা আমি বুক কৰিলোঁ গাইজ বুক কৰাৰ পাছত হেৰি কি হ'ল ক'ৰবাত যদি 40 মিনিটত দেৰি হয় বাৰ 40 মিনিট নহয় আধা ঘণ্টা হ'ব নেকি ভেলিডিটি দিছিল 30 মিনিটছৰ 40 মিনিট হ'ল লগে ফোন কৰিছে হাই বয়ফ্ৰেণ্ডেও ইমান জলদি নকৰে আৰু আমাৰ চেৰি এইগিলা কিহেদি বনাইছে ইটাই বুলি ক'লা এইমাত্ৰ ইটা বুলি কৈছে মানুহকেইটাই আজিৰ যুগৰ ইটা আমাৰ দেখো বেৰা চেৰা দিলে গোটেই 3 বছৰমান পিছত ভাঙবা ধৰে হা শুনছে নাই আমাৰ বেৰা চেৰাল দিলে দেখো 3 বছৰমান পিছত ভাঙবাই ধৰে মানুহ বুঢ়িয়ে বেলেগ আছিল আজিকালি ডুপ্লিকেট কৰে না চবতে ইয়াতে এইগিলাখান ঘৰ বোলে মাহৰ দাইল কণী এইবিলাক কিবা মিক্স কৰি কিনে কৰা আছিল ন চেনি এই আকৌ বহু না আমাৰ কেনেকৈ বহিব দিব আমি বহিব খুজিলে আমাৰ ৰিক্সাৱালাই ফোন মাৰে 1-2 মিনিট বহি হ'ব ব'ল বহুত গৰম লাগছে চেয়াৰ আছে দেচোন মই দেখাই পোৱা নাই আকৌ নাই ইয়াতে বহিব লগা এখন আছিল সিহঁতে বহি আছে আৰু নাই তলাতল ঘৰৰ পৰা ওলাওঁ এতিয়া যাম জয়সাগৰ ৰিক্সা দাদাই ৰৈ যাব নহ'লে ৰিক্সা দাদাই ফোন মাৰি দিগদাৰ কৰি দিছে আমাক মোক ফটোখন দি মোক টেক্সিৱালা ফটোখন কাক দেখ কোনোবাই ৰিপ্লাই দিব তেতিয়া কথা পাতিবি নেকি এনেকুৱা দিন হৈছে আমাৰ ৰ'ব গৈ ওলাব পাৰি সেইটো মানে ৰজাদিনীয়া ৰাস্তা এইটো সুৰংগ হয় আপোনালোকে তাত দেখিলে নাই ৱাল এখন মাৰি থৈছিলে যে সোমাই যায়
এইফালেদি সোমাই মানে সেই ব্ৰিটিছ যেতিয়া আহিছিলে নাই আমি আৰু তেতিয়া পঢ়া শুনিছোঁ আৰু ব্ৰিটিছৰ মতা মাইকী এহাল গ'ল আৰু মানুহ গৈছিলে তাত মানে বনৰ খনি আছে ভিতৰত ৰজাদিনীয়া পোহৰবিলাক আছে নহয় চব ভিতৰতে আছে খাজানা আছে তাত মানুহ যায় ওলাই নাহে চবে অক্সিজেনো নাপায় নাই এতিয়া যদি চৰকাৰে ধৰা সেইটো কৰিলেহেঁতেন তেতিয়া সেইটো আৰু মানে মানুহে চাবলগীয়া জেগা আপোনালোকে আহিছে ক'ৰ পৰা আমি গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহি খোৱাৰ পাছত এনেকুৱা এটা অনুভৱ হ'ল কি চাবলগীয়া একোৱেই নাই হয় নাই শিৱসাগৰত যেনেকৈ নাম থাকে এই নামৰ অনুমানিক একো নাই হয় নে নহয় আমি এতিয়া মানুহে আমাক কয় জয়সাগৰ যাবলগীয়া আপুনি জয়সাগৰলৈ দেখা পাব বেলেগ একো নাই সেইটো কিন্তু ইয়াক যেনেকৈ সংৰক্ষণ কৰিব লাগিছিলে তেনেকৈ নাই কৰা এতিয়াতো ক'ব গ'লে কম্পিউটাৰ যুগ হয় নাই এতিয়াতো ক'ব গ'লে কম্পিউটাৰ যুগত বহুত ডেভেলপ এইফালে হেৰিয়ে যে মানুহকেইটা যে আছে তাত সোমালে টিকেট ল'ব গম পাইছা নাই আপোনালোকে এই লোনটো চাবগৈ যাব চাবলগীয়া তেনেকৈ নাই যদি যাব পাৰে যদি যাব পাৰে মানে এনেকৈ আগৰ পৰা আপোনালোকে ফ্ৰীতে মানে হেৰিখন চাব পাৰিব কি চাব পাৰিম এই পুখুৰীটো চাব পাৰিব পুখুৰীটো ন জয়সাগৰ Yeah. First, let me show them this beauty. Oh my God! Ihat bohim boli, ihat bohim pari na? Wow! এয়াই হৈছে জয়সাগৰ যিটো ৰুদ্ৰসিংহই ৪৫ দিনত আঘোণ মাহত বনাইছিল ১৬১৯ শতিকাত জয়মতী মানে তেওঁৰ মাতৃ জয়মতীৰ মানে স্মৃতিত য'ত তেওঁক মানে শাস্তি দিয়া হৈছিল জেৰেঙা পথাৰ সেই ঠাইত তেওঁ মানে এই পুখুৰীটো বনাইছিল আৰু এই পুখুৰীটোক সাগৰ বুলি কোৱা হয় কাৰণ ইয়াত ১০০জন বৈদিক পণ্ডিতে মিলি মানে উচৰ্গা কৰিছিল শেষৰ দিনাখনে আৰু সেইকাৰণে ১০০জন বৈদিক পণ্ডিতে মানে য'ত উচৰ্গা কৰিছিল সেই সময়ত মানে সাগৰ বুলি কোৱা হৈছিল এইবিলাক পুখুৰীক আৰু এই পুখুৰীৰ এটা ৰহস্য আছে যে ইয়াত কোনোদিন পানী শেষ নহয় কাৰণ ইয়াত নাক ফুটা কৰা হৈছিল বুলি কোৱা হয় মানে ইয়াৰ যিটো মাটিৰ তলৰ যিটো পানীৰ স্তৰ থাকে মানে চৌবাচ্চা বুলি কয় সেইটো মানে ফুটোৱা গৈছিল যদি পুখুৰীটোতকৈও বেছি পানী আছে মানে ড্ৰিলিং যিটো কৰে সেইটো তেনেকুৱাকৈ কৰা হৈছিল আৰু শাল কাঠৰ দৰে ভেজ নহয় চিকেন চেজৱান হাক্কা নুডলছ অৰ্ডাৰ দিলোঁ আৰু কফি বাছ খাব বহি আছোঁ মানে পুৱাই আমি হেৰি কি খাইছিলোঁ পৰঠা খাইছিলোঁ সেয়ে যথেষ্ট আমাৰ কাৰণে তাৰপিছত একো খোৱাই নাই আইচক্ৰীম খাই মানে জীৱন নিৰ্বাহ নাই মোৰ এই খালি ফটোৰে চিন্তা মোৰ ফালৰ পৰা ভিডিঅ'ত স্পেচ নাই তাই ফটো মাৰোঁতে তাই লাঠি এনেও মাৰি থকা সদায় লাঠি মাৰা যায় মোক এই সন্মান সেইটো জয়সাগৰ পুখুৰী চাওক মোৰ বেকগ্ৰাউণ্ডত কেনে এটা বেকগ্ৰাউণ্ড সেইটো চাওক গুড বেকগ্ৰাউণ্ড গাইজ তো আজিতো শিৱসাগৰৰ পৰা আমি যামেই গুচি তো ভাবিছোঁ যে আপোনালোকে ভিডিঅ'টো চাব মানে ভাবিছোঁ মানে কি চাবই লাগিব ইমান ধুনীয়া জেগাত আহিছোঁ চাবই লাগিব ভিডিঅ'খিনি চাব আৰু কি কওঁ আপোনালোকেও আহিব যদি কোনো আহি পোৱা নাই মইতো ফাৰ্ষ্ট টাইম আহিছোঁ এই ৰ'ব এই ফটো ঠিক কৰি দিওঁ ৰ'ব এখন ফটো বেছিয়ে হৈছে অলপ লাগাতকৈ ভাল সেইকাৰণে ফটোৰ কাৰণে পাগলা হৈ আছে ঘৰত ইমান পাগল ফটোৰ বাবে ইমান পাগল ফটো নাই কাৰণে মোক মাতে নাই বিকজ ফটোখন যাই পোৱা নাই এনেকুৱা কোন আছে আৰু আপিবিলাক এনেকুৱা হৈছে ময়ো এনেকুৱা না বুজি পাওঁ সেইকাৰণে কিন্তু জেগাটো বহুত ধুনীয়া হৈ গৈছে বহি পিনে পূৰা চিল কৰি আছোঁ চিল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আহিব ভাল জেগা হয় কিন্তু গুৱাহাটীৰ পৰা বহুত দূৰ আপোনালোকে নৰব আপুনিতো বেছিভাগতো গুৱাহাটী নঙিয়াৰ হয় অৰ্ডাৰ দিছোঁ যেতিয়া বনাবই হাক্কা নুডলছ আহি নাপলি দুখটো কওকচোন দুখ ফটো নাপৰ দুখটো হৈছে ফটোকেইটা এতিয়ালৈকে অহা নাই ডকুমেণ্ট কৰি লৈছিলোঁ নাই অহা তাই মোবাইলত অযথা বস্তু বহুত ভৰি ভৰি থাকে সেইকাৰণে মানে ষ্ট'ৰেজ নাই আৰু নাংগেৰে ইছ মেকআপো পানীৰ লগত মিহল হৈ যাব তাৰপিছত পানীৰ কালাৰ বেলেগ হৈ যাব ভাবি চকুৰ পানী এয়া হৈছে কফি আৰু কফিত দিম আমি চুগাৰ দুটাই দি দিছোঁ বাপৰে খা আৰু মিঠা তো
তো গাইজ এইটো চিকেন চেজৱান হাক্কা নুডলছ আনলো এইটো খাওঁ সুবিধাটো লয়তো লোকেল মানুহে নাখায় ন নাখাবই লোকেল মানুহ জানে চব লোকেল নহয়তো ইয়াত থকা বাহিৰৰ এইবিলাক সোমাই গৈছে এতিয়া কালি যদি আপোনালোকে আহিলেহেঁতেন তিনিআলিৰ পৰা খোজকাঢ়ি আহিবলগীয়া হ'ল ইয়াত যুঁজ মানে মহৰ যুঁজ এইবিলাক হয় আৰু এতিয়া মাজতে মহৰ হৈছিলে কিয় এই আজি দুদিনমানৰ আগত এই পাহাৰত এই নিউজত দিছে ন খুৰা মই কৈছিলোঁ নে মায়ে কৈছে মোক পানী বেয়া হৈছে পানী বেয়া হৈ গৈছে ইফালে কলগড়ক ফাঁচি দিয়া জগাটো মানে সেইখিনি জেগাত দিছিল আৰু ফাঁচি কলগড়ক পানীটো চবে হিন্দত মন্দিৰত দিয়ে কি কৈছে এই ইয়াৰে পানী শিৱ মন্দিৰত দিয়ে পাইপ আছে চাগে কি ক'লে পাইপত থৈ নিয়ে আচ্ছা বুজি পাইছোঁ ভক্ত মানুহ যাক মানে পূজা কৰিব আহে আৰু ভাল লাগিলে সোমাব আহে নাপালোঁ আমাৰ ভূতিত পানী দি ইয়াত মানে তিনিটা মন্দিৰৰ পূজা ইয়াৰ পানী পাই হয় জেল হয় গাইজ সেইখন জেল হয় ব্ৰিটিছৰ দিনৰ কেতিয়াও নুশুকায় ডাঙৰ ডাঙৰ মাছ ভিতৰত আছিলে এতিয়া ভিতৰত নিদিয়ে লেতেৰা হৈ যায় মানে শিৱৰাত্ৰিৰ টাইমত পুৰা হেৰি হৈ যায় আৰু এইখিনি ইয়াতেই চব ডিমাপুৰ চিমাপুৰৰ পৰা মানুহ ইয়াতেই গ'ল দিদি মুখ চুখ কলা কৰি যোৱাৰ পাছত বেলেগত আইনা বনাই কাৰণে ইয়াতে আইনা সাগৰত 4টা ATM চেক কৰিলোঁ এটাতো কেছ ওলাব পৰা নাই ক'ৰবাত কেছ হেৰি নাথাকে ক'ৰবাত বা ATM বেয়া কি কৰিব ATM কেইটা সজাই ৰাখছি নিজেও বুজিব নাই আমাৰ শিৱসাগৰৰ টাউন এৰিবৰ টাইম হ'ল খানা পিনা খাই আহিলোঁ এতিয়া আমি হেৰি কৰোঁ পেকিং কৰোঁ পইচা দিওঁ আৰু যাওঁ তো লাষ্ট ইভিনিং ওলাইছে আমি লাষ্ট তো এই ভিডিঅ'বিলাক চাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আমি ক'ৰবাত ফুৰিব যাব লাগে এক লগত কমেণ্ট কৰিব আৰু কমেণ্ট কৰিব আমি আৰু যাম ন কি ভালকৈ কওঁ অক্টোবৰত আমাৰ কলকাতা ব্লগ আহি আছে তাৰ কাৰণে ৱেইট কৰিব আৰু যাম ভিউজ বাঢ়াই দিব গাইজ গুড ইভিনিং এতিয়া টাইম হৈছে 5:35 হৈছে এণ্ড আমাৰ বাছ আছে 6টা বজাত তো আমি এতিয়া শিৱসাগৰ টাউন মানে শিৱসাগৰ এৰিম ড্ৰিম হেৰি হৈ গ'ল ড্ৰিম কামছ ট্ৰু বাই বাই ৰুম বাই 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 টাটা বাথৰুম বাই বাই